বনাব লৈছোঁ এগ'চবট, যিটো এটা বেলেগ ষ্টাইলত বনাম। তাৰ বাবে মই লৈছোঁ তিনিটা ডাঙৰ আলু আৰু এটা ডিম, আৰু এইখিনি আছে বেচন। তাতে অলপ হালধি 1 পিঞ্চমান মিক্স কৰি কিনে পানী দি গুলি লৈছোঁ। আৰু লাগিব ব্ৰেড ক্ৰাম্বছ, আৰু লাগিব চাট মছলা, আৰু লাগিব অলপ জলকীয়া গুড়ি পাউডাৰ আৰু নিমখ সোৱাদ অনুযায়ী। আৰু এয়া হৈছে কাটি লোৱা, সৰু সৰুকৈ কাটি লৈছোঁ জলকীয়া, কেঁচা জলকীয়া। তাতে আলুখিনি আৰু ডিমখিনি মেছ কৰি ল'ব লাগিব। মই সৰু এখন পিহনা লৈছোঁ, যিহেতুকে পিহনাত যদি কৰোঁ তেতিয়া আপোনাৰ ধুনীয়াকৈ বস্তুটো মিহি হয়, তেতিয়া গোটা গোটা পাতি নাথাকে, পিছত বনালেও খাবলৈ কাৰণে টেষ্টি হয়। সেইখিনি মেছ কৰি এতিয়া মই চাট মছলাখিনি দিলোঁ, আৰু আপোনাৰ জলকীয়া গুড়িখিনি দিলোঁ, আৰু নিমখ সোৱাদ অনুযায়ী দি দিব, আৰু কেঁচা জলকীয়াখিনি দি দিব, আৰু গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া আলুখিনি যিহেতুকে চবখিনি মিক্স কৰি হৈ গ'ল, এতিয়া নিজৰ মতে এটা শ্বেপ বনাই দি ল'ব। এনেকৈ যিটো মন যায়, যেনেকুৱা মন যায় আপোনালোকে তেনেকুৱা শ্বেপ দিব পাৰে। আমি দিছোঁ অলপ দীঘলীয়া টাইপৰ শ্বেপ দি দিছোঁ। এইটো নিজৰ মনৰ ইচ্ছাৰ কথা। আৰু এটা কথা ক'ব থাকি গ'ল, চাট মছলাটো একদম অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। সেইটো আচলতে চাট মছলা দিলে এটা ধুনীয়া সুগন্ধ আহে আৰু টেষ্টটো অলপ ভাল হয়। আৰু এইটো এটা এনেকৈ বনালোঁ, আৰু এটা বনাই দেখাই দিছোঁ। গোটেইখিনি এনেদৰে বনাই ল'ব। এতিয়া এইখিনি কৰা হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে এটা কাম কৰিব, যোনখিনি মই বেচনৰ ঘোল বনাই ৰাখিছিলোঁ দেখিছিলে প্ৰথমতে, সেইখিনি ভালছে মিক্স কৰি ল'ব। দেন তাতে এবাৰ জুবিয়াই মেলি ব্ৰেড ক্ৰাম্বছটোত লগাই দিব। আৰু ব্ৰেড ক্ৰাম্বছখিনি লগাই হৈ গ'ল। এতিয়া এখন কেৰাহীত ৰিফাইণ্ড অইল লৈছোঁ, অলপ সৰহকৈ ল'ব, যিহেতুকে ডিপ ফ্ৰাই কৰিব লাগিব, আৰু তেলটো ভালছে গৰম হ'ব দিব। ল' মিডিয়াম কৰি ৰাখিব, তেতিয়া বস্তুটো খাবৰ কাৰণে ভাল হয়। বেছি হাই হৈ গ'লে ওপৰটো বেছি ক'লা হৈ যাব, খাবলৈ আপোনালোকে বেয়া পাব। এইটো চাওক কিমান ধুনীয়াকৈ কালাৰটো উঠিছে। এইদৰে গোটেই বাকীখিনিও মই বনাই ল'ম। পিছৰ তিনিটা মই একেলগে দি দিলোঁ, যিহেতুকে গধূলি হৈছে, চাহৰ লগত খাব লাগিব, সেইভাৱে একেলগে দি দিছোঁ। আৰু মই আপোনালোকক বনাই হোৱাৰ পিছত দেখাই আছোঁ কেনেকুৱা হৈছে। আমাৰ এগ'চবট ৰেডি, আৰু লগত আছে চাহ। এতিয়া আমি খাম। আপোনালোকে এনেকৈ এবাৰ খাই চাব এগ'চবটটো। এনেওতো আপোনাৰ মাজত গোটাকৈ দি চবেই এগ'চবট খায়, কিন্তু এবাৰ এনেকৈ মিক্স কৰি কিনে আলুৰ লগত খাই চাব, ইমান টেষ্টি হয়। আৰু কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো, আৰু খাই কিনে কমেণ্ট কৰিব সকলোৱে। বাই বাই।